যোৱাকালি 7/6/2021 তাৰিখে অসম বিধানসভাত বড়ো ভাষাৰ ইমপ্লিমেণ্টেশ্যনৰ সভাত বড়ো সাহিত্য সভা, এপছু, বড়ো ৰাইটাৰ একাডেমী আৰু বড়ো বিধায়ক সকলোকে আলোচনাত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ বাবে আমি ভাল পাইছোঁ। কিন্তু সংযুক্ত বড়ো গণমঞ্চক সভাত আমন্ত্ৰণ কৰা নহল। আমি এইটোৱে ক'ব বিচাৰোঁ যে সংযুক্ত বড়ো গণমঞ্চ ওৱান অফ দ্য চিগনেটাৰিজ টু বিট এ ৰেকৰ্ড আৰু সংযুক্ত বড়ো গণমঞ্চৰ 7টা বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল পাবলৈ সক্ষম হৈছে BTC, কাৰ্বি আংলং আৰু NC হিলছৰ বাহিৰৰ বড়োসকলে। আৰু সংযুক্ত বড়ো গণমঞ্চে বিভিন্ন বড়োসকলৰ সমস্যাৰ ওপৰত মাত মাতি আহিছে। সেয়েহে আমি আজি সংযুক্ত বড়ো গণমঞ্চ কামৰূপ মহানগৰ জিলা সমিতিৰ হৈ অসম চৰকাৰ আৰু আসাম লেজিছলেটিভ এছেম্বলিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু অসম চৰকাৰক অনুৰোধ আগন্তুক দিনত এনেদৰে বড়ো জাতিৰ সমস্যাক লৈ আলোচনাৰ বাবে সভা আয়োজন কৰিলে সংযুক্ত বড়ো গণমঞ্চক আমন্ত্ৰণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ বড়োসকলৰ মাজত বুদ্ধিজীৱী সকলোকে মই অনুৰোধ জনাওঁ যাতে তেওঁলোকে আগন্তুক দিনত অসম চৰকাৰে এনেধৰণৰে আলোচনাৰ আয়োজন কৰিলে, সভা আয়োজন কৰিলে আমাৰ সংযুক্ত বড়ো গণমঞ্চক সেই সভালৈ যাতে আমন্ত্ৰণ কৰাৰ বাবে গভৰ্ণমেণ্টক জনায়। সেয়েহে মই সকলো বড়ো বুদ্ধিজীৱীসকললৈ অনুৰোধ থাকিল। ধন্যবাদ।